सालबारिनि फातिमाबाद साहा बागानाव साहा खाग्रा लेबारफोरा सानब्रैनि हाबाफारिजों मोनसे धरनानि हाबाफारि लादों। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय फातिमाबाद साहा बागान मावख'नि मोखाङाव सानब्रैनि हाबाफारिजों दिनै नैथि सानाव गोब्राब अखाखौ नेवसिनानैबाबो धरना खालामदों लेबारफोरा। भारतीय साहा मजदुर संघनि दैदेननायाव दिनै फुङावनो फातिमाबाद साहा बागाननि गासै लेबारफोरा आजिरा मोननाय लेबारफोरनो मोननो गोनां रांखौ होनायजों लोगोसे बागाननि गोबां बेसेन गोनां बिफांफोरखौ दाननानै फोजोबस्रांना बेफार फालांगि खालामनाय लेबार इउनियननि दैदेनगिरि राजेश जालामनि दादागिरि हाबा मावनाया सोराङाव फैनायनि सायाव आरो आयेननि बेरेखायै साहा बागाननि हा बन्दक होनायखौ बन्द खालामनाय, बागाननि बिफां दाननानै फाननायखौ बन्द खालामनाय, लोगोसे बागानाव खामानि मावग्राफोरखौ 2019 मायथाइयावनो रिटायार होदोंमोनब्लाबो दिनैसिम 64 जननि भेकेन्सिआ दासिमबो आबुं जायाखै, बेखौ लानानै आदिबासीफोरा गोख्रों रावजों सोंखारिदों। आज बागाনৰ কাৰণে ইমান দুখ লগা কথা নকোৱা কথা আমি আজিকালি মহিলা ক'ব জানিছোঁ আৰু শিকাইছে আমাক আনজনে, ৰাজেশ জালানে শিকাইছে আমাক। গতিকে ইমান দিন ইমান মালিক চলাই গৈছে বাগানখন, কিন্তু আমি কোনো ধৰণত এনেকৈ আমি ধৰ্ণা দিয়া নাই বা ক'বও খোজা নাছিলোঁ। কিন্তু এতিয়া আমি শিকিছোঁ কিয় শিকিছোঁ, আজি আমাৰ বাগানত আজি ইমান মানুহ নাম কটাই হওক বা ৰিটায়াৰমেণ্টেই হওক তেওঁলোকৰ সলনিত ল'ৰা বা ছোৱালী বা বোৱাৰীক দিয়া হৈছে, কিন্তু এতিয়া ফাল্টু হিচাপত থৈ দিছে। আজি কেতিয়া পাৰ্মিট কৰিব? হা, আমি কৈ আছোঁ বেছি নহয় 10টাকৈ পাৰ্মিট কৰি দিয়ক নাই। এচিএমএছেও মানে কমিটিৰ মানুহ কোনো গুৰুত্বই নিদিয়ে। কিয় নিদিয়ে? আগৰ কেইটাতো কিমান পৰি আছে, কিন্তু এতিয়া যে আৰু ৰিটায়াৰ দিছে, সেইবিলাক মানুহৰ কাৰণে আজি আমি বাধ্য হৈছোঁ। আগৰ মানুহ মৰি শেষ হৈ গৈছে, PF টকা পোৱা নাই, গ্ৰেজুৱেটি পোৱা নাই, তাৰ সলনিত ল'ৰা ছোৱালীক পাৰ্মিট কৰি দিয়া নাই। কি কাৰণত? সেইটো আমি আমাৰ লেবাৰ মিনিষ্টাৰ ছাৰক আমি মানে কাকতি মিনতি কৰিছোঁ, মই হাত জোৰ কৰিছোঁ, আপুনি যাতে আমাৰ কাৰণে চকু মেলি চাওক। এই গৰীবৰ কাৰণে আজি এই বাগানখন জীয়াই ৰাখিছে কোনে? আমি শ্ৰমিকে। কিন্তু আজি শ্ৰমিকৰ হৈ কাম কোনো মানুহ কৰা নাই বুলি আমি জানিব পাৰিছোঁ। কিহৰ কাৰণে? গতিকে আমাক ন্যায় লাগে আৰু আমি ন্যায় পথত আমি যুদ্ধ কৰিম। হয় আমি মৰি যাব পাৰোঁ, কোনো আপত্তি নাই, কিন্তু আমি ন্যায় বিচাৰিয়ে মৰিম। গতিকে এটা যদি প্ৰাণ হেৰুৱাওঁ আমি, আমাৰ হাজাৰ হাজাৰ মা ভনীৰ প্ৰাণ ইয়াতে বাচিব বুলি মই আশা কৰিছোঁ। আজি মই সেই বাগানত ময়ো জীয়াই থাকিম, আনও জীয়াই থাকিব। গতিকে আজি আমি এই বাগানখনত যদি সিহঁতে ক'ত লিজত দিব, ক'ত ফিজত দিব, আমি ক'ত যাম? এই চাহগছ ভাঙি পেলাই চব মানে এই চাহ মানে শ্ৰমিকৰ কি হ'ব পাৰে? গতিকে আমি নিজে জানিছোঁ আজিৰ দিনত মানুহ ইমান বুৰ্বক নাই। আজি চবেই আমি যদিও কাগজে কলমে নাজানো, কিন্তু আমাৰ জ্ঞান আছে, বাহিৰা বুদ্ধি দি আমি মানে কাম কৰোঁ। ইমান যদি আমি চাহগছ বনাব পাৰোঁ, ইমান আমি মালিকক উৎপাদন কৰি দিব পাৰোঁ, আমাৰ কাৰণে কিয় সি মাত মাতা নাই? আমাৰ কাৰণে কিয় সি আনক লিজত দিছে, মুছলিমক দিছে? আমাৰ আদিবাসী ছাত্ৰ সন্তান ল'ৰাবিলাকে কিমানজন মানুহ আজি ঘৰ বনাইছিল, ইমান কাকতি মিনতি কৰিছে যে এওঁলোকে দুখীয়া মানুহ ক'ত যাব? ইয়াতে ঘৰ বনাই আছে, বাগানটোও শেষ হ'ব নাই, কাৰো কথা শুনা নাই। এই ৰাজেশ জালানে ঘৰটো ভাঙাই দিছে, অথচ কিন্তু আমাক আগৰ মালিক যিজন আছিল, মই নাম নাজানো সেই মালিকৰ, এই মালিকে আমাক বনোৱাৰ কাৰণে সি অনুমতি দিছিলে, কিন্তু বনাইছিল আমাক বাগানৰ চাহ বাগানৰ মানুহ, কোনো বাহিৰা মানুহ বনোৱা নাছিল। বিদেশত যাই টাকা কাম কৰি আনি সেই ঘৰ বনাইছিল, সেইটো ভাঙাই দিছে। কিমান দুখ লগা কথা। আৰু আজি মুছলিমক যে দিছে জাগাটো, সেইটো আৰু মুছলিমে যে বিল্ডিং বনাই আছে বাগান মাটিখন, ইয়াতে কোনে কি ক'ব? মাক মাতিব নেকি কোনোবাই? আমাক হ'লে মাক মাতে। আমাক আমি যদি লেবাৰে যদি ঘৰ বনাব ক'তবা, ইয়াত নহ'ব। ইয়াতে চাগজ ৰুম বুলি সি ঠকাই এইটো ঘৰটো ভাঙাই দিছে। ভাঙাই কেনে কৈছে এওঁলোকক, যিবিলাক মানুহে বনাইছিল, কৈছে যে মই তোমালোকক ভাল জেগা এটা দিম। ক'ত দিছে? এতিয়ালৈকে দিয়া নাই, ঘৰ ভাঙাই দিছে। তাতে কি কৰিছে? মুছলিম মানুহক মাটি কিমান ভগাই দিছে, তাতে কিমান বিঘা বা 28 বিঘা মাটিটো মুছলিমক দি দিছে খেতি কৰাৰ কাৰণে। তাতে যদি চাহ গাছ ৰুলা হয় আমি মান্তি হ'লো হয়, চাহ গাছ ৰুলে আমিয়ে জীয়াই খালো হয় তাতে। কিন্তু আজি চাহ গাছ নৰুই আমাৰ মানুহ ঘৰ বাৰী ভাঙি কেনে তাতে কুৱাছ খেতি, ৰঙালাও খেতি, আদা খেতি, হালধি খেতি
আমি ভাল পালো হয় কিন্তু আজি কিয় আমাৰ ঘৰ দুৱাৰ ভাঙাই আজি আমাক মাটিটো দিছে হ্যাঁ আর ইমান মানুষ রিটার্ন দিছে মরি শেষ হৈ গৈছে দুখ লগা কথা কোনবাই মানুহ পইচা লাৰি পোৱা নাই ইমান দুখ লগা কথা 1 টাকাও সি আজি পইচা আইছে বুলি কাণত শুনা নাই আৰু মৰি গ'ল মানুহজন কিমানজন মানুহ মৰি গৈছে এতিয়া যে কিমানজন মানুহ এতিয়া পায় ৰিটাৰ্ন 41 জন মানুহ যদি ৰিটাৰ্ন দিছে সেইজন মানুহ কি হ'ব আগত যি হৈছে এতিয়াও হেয়ে হ'ব একে হ'ব সেই কাৰণে আমি এই ধৰণা দিব লাগা আমি বাধ্য তো এইখিনিয়ে কৈছো মই নমস্কাৰ बीसीएमएस भारतीय चा मजदूर संघों का हम लोग आदमी हैं तो आपसे हम लोग रिक्वेस्ट करते हैं जो हम लोग का यहाँ बगान में जो खिली चल रहा है जब से हम लोग का पीएफ अटैचमेंट हुआ है तब से हम लोग का लेन देन एकदम नील है ग्रेजुटी हुआ वैकेंसी परमिट हुआ डिपेंडेंस रेसान हुआ घर दूरा हुआ उसके बाद और भी हम लोग का बहुत सारा प्रॉब्लम है हम लोग का ऑलरेडी 17 तारीख को हम लोग कोकराझार गया था लेबर ऑफिसर के पास उसके बाद में आ करके 28 तारीख को हम लोग का लेबर ऑफिसर आया और पूरा इंक्वायरी करके चला गया और फिर लेबर मिनिस्टर उसको बोला और दुनाई फिर आया 23 तारीख को आ करके यहाँ का जितना भी हम लोग का पेंडिंग है कि नहीं है आ करके खुद देखा इंक्वायरी किया बाद में उसको मिला क्या यहाँ पर 722 आदमी परमानेंट था सिर्फ 380 आदमी अभी यहाँ पर काम कर रहा है सिर्फ परमानेंट वर्कर और जितना फालतू वर्कर साहब 416 आदमी अभी यहाँ पर काम कर रहा है सिर्फ फालतू में उन लोग का कोई फैसिलिटी नहीं है वहाँ पर रेशन पीएफ ग्रेजुटी कुछ नहीं मिलेगा उन लोग को इसलिए हम लोग लेबर मिनिस्टर संजय किशन मनोनिया से हम लोग आपूर्ति करते हैं जो हम लोग का जो धरना चल रहा है उस धरना में थोड़ा गुरुत्वपूर्ण देख करके हम लोग का हिडन तो करने से हम लोग अच्छा समझेगा क्योंकि आपको तो हम लोग तो बहुत बार हम लोग गए हैं आपके पास और समझाए हैं हम लोग का जो पीएफ कमिश्नर जो रूपज्योति ज्योति जो हम लोग रूपज्योति तांती जो हम लोग का पीएफ कमिश्नर है वो पैसे उसे खा करके अभी हम लोग का कितना रुपया जमा हुआ है पीएफ रुपया 2017 से लेकर के 2021 तक का अभी एक पैसा नहीं है क्योंकि अगर जमा होता है पैसा तो हम लोग को रिसीव मिलता है इसलिए हम लोग यही आपूर्ति करते हैं हम लोग का डिपार्टमेंट से जितना भी हम लोग का लेबर डिपार्टमेंट हम लोग का मिनिस्टर डिपार्टमेंट से या हम लोग का जो भी समस्या है बगान में उसको सही ढंग से हम लोग को सुलझाने का कोशिश करें मेरा कहना था धन्यवाद আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছোঁ যিহেতু নেকি আজি আমাক আগৰে 64 ৰিটায়াৰমেণ্ট দিছে কিন্তু তেওঁলোকৰ আজিলৈকে তেওঁলোকে PF টকা দিয়া নাই সম্পূৰ্ণ কৰা নাই গ্ৰেজুৱেটিলৈকে দিয়া নাই তেওঁলোকৰ সহায় উদ্যাত দিয়া নাই তেওঁলোকক কাম কৰাৰ বঞ্চিত কৰি ৰাখিছিলে ফালতুকৈ ৰাখিছে তেওঁলোকক কিন্তু আকৌ আৰু এতিয়া আমাক 42 জনক মানে আমাক ৰিটায়াৰমেণ্ট দিছে তাৰ কোনো আমি কাগজ আঁতৰে খুজিছিলোঁ যে আপোনালোকে কেতিয়া গ্ৰেজুৱেটি দিব কেতিয়া PF দিব কিন্তু তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে দিব পৰা নাই তাৰ কাৰণে আমি আজি সংবাদ দিছোঁ চৰকাৰ তথা আমাৰ যিমান লেবাৰ মিনিষ্টাৰবিলাকে আছে আৰু তাৰ পিছত লেবাৰ অফিচাৰ আছে তেওঁলোককো আমি এইটো এই জৰিয়তে আমাৰ তেওঁলোকক জনাব খুজিছোঁ যে তেওঁলোকে অতি সোনকালে আমাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এইবিলাক আজি তেওঁলোকে যিটো আমি নিমকি বাগান বুলি কোৱা হৈছিল সেই বাগানত তেওঁলোকে যিহেতু এনে চনপুৰি আছিল কিন্তু তেওঁলোকে আজি মাটিটোক ৰাজেশ জালান তেওঁই কি কৰিছে তেওঁলোকে লিজত লৈ মাটিটোক 28 বিঘা মাটিটোক মুছলিম সন্থাক দিছে তাত এটা ঘৰ বনাইছিল তেতিয়া ঘেৰাও কৰাৰ কাৰণে বাগানটোক ৰক্ষাৰ কাৰণে আমি এইটো ঘৰ বনোৱা হৈছিল কিন্তু ঘৰটোক উঠাই দিয়াৰ পিছত তেওঁলোকে আজি লিজত মাটিটোক দিয়া হৈছে আৰু ইয়াত এইটো দেখাবলৈ পাইছোঁ আমি যে বাগানৰ আণ্ডাৰত কোনো নিয়ম নাই কিন্তু সেই নিয়মৰ অনুযায়ী তেওঁলোকে কি কৰিছে তেওঁলোকে লিজ বনাই আছে এই লিজটো কোনো ধৰণৰ হ'বই নোৱাৰে বাগান এৰিয়াত যিহেতু আজি প্ৰত্যেক ল'ৰা ছোৱালী মানে চবেইতো শিক্ষিত নহয় আৰু কৰ্ম কৰাৰ কাৰণে তেওঁলোকৰ কাম কৰাৰ কাৰণে উপযুক্ত নাই সেইবিলাক বাগানত শ্ৰমিক কাম কৰিবই লাগিব সেয়েহে আজি আমি এই সংবাদ জৰিয়তে আমি চৰকাৰবিলাকক জানিবলৈ দিছোঁ बाक्सा सालबारि मुखुमानि सिङाव थानाय रायजो राजा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां
किरण एन्टारप्राइज जेराव नोंथांमोना मोननो हागोन नोंथांनि फालांगि खालामनायाव गोनांथि जानाय टाटा य'दा ट्राक आरो ई-रिक्शा लोगोसे नोंथांनि न' बां लुनायाव गोनांथि जानाय बाला अन्थाइ सिमेन्ट इटा बाक्सा जिल्ला सालबारि महकुमानि सालबारि भबानिपुर लामायाव थानाय बे किरण एन्टारप्राइजआव नोंथांनि थांना थानायनि जिउआव गोनांथि जानाय टाटा य'दा ट्राक ई-रिक्शा आरो बाला अन्थाइ सिमेन्ट इटाफोरखौ गोरलैयैनो मोननो हागोन गोनांथि जानाय सुबुंफोरा 9101113708 आरो 9401079621 जानबुं अनजिमायाव खौरां लाहरनो हागोन।